Hello guys, welcome back to my YouTube channel Jsvlog. So guys, মই আজি আইছো নতুন ভিডিও লৈ কাৰণ পানীলাও খেতি কেনেকৈ কি পদ্ধতিত কৰিব লাগে তো সেই বিষয়ে অলপ ভিডিও বনাইছো তো আপোনালোকে স্ক্ৰিপ্ট নকৰা চাই থাকিব এনেকৈ স্ক্ৰিপ্ট কৰি চালে একো বুজি নাপাব তো স্ক্ৰিপ্ট নকৰা কৰি চালে সম্পূৰ্ণ পদ্ধতিটো ষ্টেপটো বুজি পাব তো বলক ভিডিওটো আৰম্ভ কৰোঁ মোক আপুনি ফাৰ্ষ্ট টাইম এইটো ভুচি দিলে হ'ল এতিয়া মই ধানৰ ভুচিটো ধান ভুচি দিছোঁ 2 ফুট দীঘল চাৰিপিনে আৰু 1 ফুট মান এইটো গাঢ়া আছে তাতে ধান ভুচি দিছোঁ এতিয়া মই দিম সাৰ এইটো গোবৰ সাৰ দিম গোবৰ সাৰ দিলোঁ মই গোবৰ সাৰ দিয়াৰ পিছত এইটো গোবৰ সাৰ দিয়াৰ পিছত এনেকৈ মিহলাই দিম অলপ ভুচিটোৰ লগত কিছুমান এনেকা কি থাকিলে এইটো ভঙাই দিব লাগে ধিমা লাগি থাকিলে তেতিয়াহ'লে বস্তুটো ভাল হয় দিয়াৰ পিছত এতিয়া অলপ মাটিটো এনেকৈ অলপ ভঙাই দি তাৰপিছত এনেকৈ মিহলাই দিম চাৰিপিনৰ পিনে এইখিনি দিলোঁ দিয়াৰ পিছত এইটো আৰু এনেকৈ মিহলাই দিম মানে এনেকুৱা যিটো মাটিৰ ঢিম আছে সেইটো ভঙাই দিব লাগে তেতিয়াহ'লে বস্তুটো ভাল হ'ব দিলোঁ এতিয়া আৰু গোবৰ দিম গোবৰ সাৰ এনেকৈ দিলোঁ এনেকৈ মাটিটোৰ লগত মিহলাই দিম তেতিয়াহ'লে ভাল হ'ব আৰু এনেকৈ কিছুমান জং থং থাকিলে সেইটো চাফা কৰি দিব লাগে ঠিক থাকিলে অলপ এতিয়া ইয়াত পুলিটো ৰুব পাৰি পানীলাও কৰিব পাৰি এতিয়া এইটো পানীলাও গাছ এই পানীলাও গাছটো মই ইয়াত ৰুম ফিক্স কৰি দি দিম এনেকৈ এইটো পানীলাওটো গাছটো আপোনালোকক মই দেখাই আছোঁ চাওক আৰু 10-15 দিনমানৰ ভিতৰতে ফল আহিব এইটো গুটি আহিব তো এইটো অহা নাই এইটো আহিব আৰু এটা কথা বহুতে চাই ভিডিওটো চাই কিন্তু সাবস্ক্ৰাইব কৰিবলৈ পাহৰি যায় তো মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যে সাবস্ক্ৰাইব কৰি দিব কাৰণ মই আপোনালোকৰ বাবেহে ভিডিওটো বনাইছোঁ তো গাইজ আপোনালোকে সাপোৰ্ট কৰি যাব তা মই আৰু নতুন ভিডিঅ' আপোনালোক বনাই থাকিম আপোনালোকৰ সৈতে তো গাইজ আজিলৈ ইমানেই বাই গাইজ